বিপর্যয় অঘটন দলং ভাঙি বাগৰি পৰিল বাহন শিৱসাগৰৰ পাথৰিঘাটৰ কাঠৰ দলঙত পুনৰ অঘটন দলং ভাঙি বাগৰি পৰিল লোক কঢ়িওৱা এখন ট্ৰাক নতুনকৈ অসমমালা 2ৰ অধীনত দলং নিৰ্মাণ কৰি থকা হৈছিল বাবে দুচকীয়া আৰু লঘু বাহনৰ বাবে নিৰ্মাণ কৰিছিল কাঠৰ দলংখন উক্ত কাঠৰ দলঙেৰে দুবাৰকৈ ট্ৰাকে প্ৰৱেশ কৰি দলঙৰ একাংশ ভাঙি গৈছিল পুনৰ সেই ট্ৰাক প্ৰৱেশ কৰাত ভাগি পৰে দলংখন AS28 AC0210 নম্বৰ ট্ৰাকখনে ৰড কঢ়িয়াই আনিছিল আৰু 6চকীয়া ট্ৰাকখনে পথত বাধা চিহ্ন থকাৰ পিছতো দলঙত প্ৰৱেশ কৰাৰ পিছতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ঘটনা হ'ল কি মানে এতিয়া এই দলংখনৰ অৱস্থা কি হ'ব এই ৰাতি মানে ইমান ডাঙৰ যান বাহনখন তুলি দিব লাগে নেকি এই মস্ত গাড়ীখন তুলি যাওঁতে ৰাতি দলংখন গুচি গ'ল এতিয়া আজি মানুহ কি অৱস্থা হ'ব পাট্ৰিঘাটৰ এই অৱস্থা এই অঞ্চলৰ মানুহ চলা ফুৰা কৰা বা হেৰি কৰা অৱস্থাটো কি হ'ব স্কুলৰ পৰীক্ষা চলি আছে ইফালে মেডিকেলত যোৱাৰ ৰাস্তা এইটোৱে বৰ্তমান গতিকে এতিয়া কি কৰা যাব ৰাস্তাৰ কামটো লেহেমীয়া হোৱাৰ কাৰণে ৰাস্তাৰ কামটো আচলতে লেহেমীয়াটো হৈছে বাৰু লেহেমীয়া হৈছে কামটো লেহেমীয়া হৈছে কাৰণ কি ইমান টেম্পৰাৰী দলং এখন বনাই পেলাই ইমান দিনে আজি 2 বছৰ পাৰ হৈ গ'ল এতিয়া দলঙৰ কাম একো হোৱা নাই গতিকে এতিয়া চৰকাৰে কৰ্তৃপক্ষই কি চাইছে কি কৈছে সেইটো আমি নাজানো ৰাইজে গতিকে এতিয়া নতুন দলঙৰ ব্যৱস্থা মানে তৎকালীনভাৱে যদি নকৰে নতুন আকৌ এইখন ততালিকে মানে মেৰামতি কৰিব লাগে আৰু লগতে বুকপথটো মানে ইতিমধ্যে পিপিয়া কৰি দিব লাগে এইটো বহুত ব্যস্ত পথ একেবাৰে হাজাৰ হাজাৰ গাড়ী পাৰ হৈ যায় দিনত স্কুলৰ ল'ৰা ছোৱালী আহি আছে যাই আছে কাষতে ইফালে স্কুল সিফালে স্কুল দুবাৰ স্কুল 2 মাথাত স্কুল ইফালে জাতীয় বিদ্যালয় আছে সিফালে পাথৰিঘাট হায়াৰ ছেকেণ্ডেৰী আছে হাই স্কুল আছে ছোৱালী স্কুল আছে গতিকে 3-4খন স্কুল একেলগে ইবাৰ আৰু সিবাৰ গতিকে কি কৰা যাব এতিয়া উপায় নাই চৰকাৰে যদি তৎকালীন ব্যৱস্থা নকৰে প্ৰশাসনে যদি তৎকালীন ব্যৱস্থা নকৰে তেতিয়াহ'লে ৰাইজৰ ডাঙৰ অভাৱ হেৰি হৈ যাব একদম বিকল্প পথটো বেলেগ নাই আৰু বিকল্প পথটো এতিয়া আছে আৰু নাই আঁতৰ হ'ব বহুত আঁতৰেদি আছে সেইটো ৰাস্তা একদম ঘূৰা আহি গৈছে আমি এতিয়া অহা যোৱা কৰি দেখা পাইছোঁ নহয় আজি ইমান দিন 1 বছৰে যে অহা যোৱা কৰি আছে সেই বিকল্প ৰাস্তাই দিয়ে সেই ৰাস্তা একদম ঘূৰা উঠি গৈছে একদম মানে শিল চিল দাবী পানী একাঠো জেগাই একাঠো একলফুল এনেকুৱা হৈছে পানী মানুহখিনি কি কৰিব কেনেকৈ অহা যোৱা কৰিব এতিয়া মানুহখিনিৰ ব্যৱস্থাটো যদি আমি চৰকাৰৰ ফালে চাওঁ মানুহ আমি পাব্লিক মানে আমি চৰকাৰৰ ফালে চাই আছোঁ যদি চৰকাৰে তৎকালীন ব্যৱস্থা নলয় তেতিয়াহ'লে আমাৰতো ৰাইজে কৰিব পৰা কাম নহয় এয়া কাম যিহেতু চৰকাৰে কৰিয়ে আছে এইটো যিখন ট্ৰাক আহিছিলে ট্ৰাকখনে বোজা কঢ়িয়াই আনিছে মানে ৰ'দ ট্ৰাকখন